সঁচাকৈ বহুতে ভাল ঠাই। ৰ'ব প্ৰথমবাৰ আৰম্ভ কৰোঁ। হেল্ল' এভৰিৱান, ৱেলকাম টু আনাডাৰ মিনি ব্লগ। আমি ওলাইছোঁ এক বঢ়িয়া বনভোজস্থলীলৈ। আমালৈ নতুনকৈ মুকলি কৰি দিয়ে শিৱসাগৰ আখৈপতীয়া বনভোজস্থলী। আমাৰ ডান্সাৰে আকৌ গৈ পিনি ৰ'বই নোৱাৰিলে। মানুহে চশমা আকৌ চকুত পিন্ধে, মই মুখত পিন্ধোঁ। গাড়ীৰ ভিতৰত নাচি থাকোঁতে মোবাইলটো ঘপককৈ পৰি গ'ল। এতিয়া আকৌ আমি আহিছোঁহে দেই ফুৰিবলৈ। ইপিনে আকৌ ভাইটিয়ে চাইকেল চলাই আছিলে। ইমান ধুনীয়াকৈ জুবিনদাৰ ফটো দি থোৱা আছে। আকৌ এতিয়া আমি সোমাইছোঁ পাৰ্ক এখনলৈ। পাৰ্কখনত বহুত ধুনীয়া ধুনীয়াকৈ সজাই থোৱা আছে। ভাত খাই পিনি আকৌ ৰংঘৰত সোমোৱাৰ কথা আছিল। সেইবাবে ৰংঘৰ চাই আমি ঘৰলৈ ৰাওনা হ'লোঁ। আজি লৈ আহিছোঁ পুনৰ এটা নতুন মিনি ব্লগৰ সৈতে আকৌ লগ পাম।